চাপৰৰ খালকুছৰ বিভিন্ন ঠাইত চোৰাং গো সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। খালকুছা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কৃতিমান পাঠকৰ নেতৃত্বত ওৰে নিশা অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় 4জনকৈ চোৰাং গো সৰবৰাহকাৰীক। দীৰ্ঘদিন ধৰি চাপৰ খালকুছা অঞ্চলত চোৰাং গৰুৰ ৰমৰমীয়া বেহা চলোৱাৰ অভিযোগ আটকাধীন ব্যক্তিকেইজনৰ বিৰুদ্ধে। অৱশেষত গো সৰবৰাহকাৰী কেইজন পৰিল আৰক্ষীৰ জালত। আটকাধীন ব্যক্তিকেইজনৰ নাম ইদ্ৰিছ আলী, ইফাজুদ্দিন শ্বেখ, চুলতান আলী আৰু নিজানুৰ আলী বুলি জানিব পৰা গৈছে। ইদ্ৰিছ আৰু ইফাজুদ্দিনৰ ঘৰ চৰুৱা বাখৰা আৰু চুলতান আলীৰ ঘৰ চুৱাপাতা, নিজানুৰৰ ঘৰ চিল্কিখাতা বুলি জানিবলৈ দিয়ে। খালকুছা আৰক্ষী চকীৰ গোচৰ নং 122/24 U/S13-1 অফ ACP অধীনত জেল হাজতলৈ প্ৰেৰণ। খালকুছা আৰক্ষীয়ে চোৰাং গৰুৰ লগতে গো সৰবৰাহকাৰীৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান। চাপৰৰ পৰা ফিৰোজ আলমৰ ৰিপৰ্ট, এনি আছাম 24/7। কি লৈ আহিছে তোমালোকক? তোমালোকে গৰু কি কৰা, বিজনেছ কৰা? কি নাম তোমাৰ? তোমাৰ নাম কি? তোমাৰ নাম কি? তুমিও গৰু বিজনেছ কৰা? আগত কৰিছিলা? আপোনাৰ নাম কি? চুলতান। ঘৰ ক'ত? সোণামুখী। কি কৰে আপুনি? এতিয়া নকৰে। আপোনাৰ নাম? ক'ত ঘৰ? আপোনালোকে গৰু বিজনেছৰ লগত জড়িত?